Hello everybody. আজি আমি তোমালোকৰ পাঠ্যপুথিৰ তোমালোকৰ টেক্সট বুকৰ ক্লাছ 9 নৱম শ্ৰেণী চেপ্টাৰ নম্বৰ 4 অধ্যায় 4 পাৰ্ট 19 খণ্ড 19 আৰম্ভ কৰিম আৰু ইয়াত আমি এক্সাৰসাইজ 4.3 অনুশীলনী 4.3 কোৱেশ্চন নম্বৰ 2 টো ডিসকাস কৰিম হ'ব সো কোৱেশ্চন নম্বৰ 2 টো আমাক কি কৈছিলে give the equation of two lines passing through 2,14 how many such lines are there and why আমাক কৈছিল যে 2,14 বিন্দুৰে যোৱা দুডাল ৰেখাৰ সমীকৰণ লিখা এনে ধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয় আমাক প্ৰশ্নটো কৰিছে ওকে সো ফাৰ্স্ট কথাটো হল আমাক কোৱেশ্চনটো কৈছে যে ইয়াত 2,14 ওকে 2,14 বুলি এটা কি দিয়া আছে এটা কোঅৰ্ডিনেট দিয়া আছে হ'বনে 2,14 বুলি এটা কোঅৰ্ডিনেট দিয়া আছে এটা স্থানাংক দিয়া আছে আমাৰ সুধিছে যে এই স্থানাংকটোৱেদি এই কোঅৰ্ডিনেটটোৱেদি পাছ হৈ যোৱা এই কোঅৰ্ডিনেটটো হৈ পেনে পাছ হৈ যোৱা আমাক যিকোনো দুডাল লাইনৰ ইকুৱেশ্যন লিখিব কৈছে যিকোনো দুডাল লাইনৰ ইকুৱেশ্যন লিখিব কৈছে আমাক 2,14 বিন্দুৱেদি যোৱা যিকোনো দুডাল ৰেখাৰ সমীকৰণ লিখিব কৈছে সো ইয়াৰ কাৰণে সমীকৰণ লিখিবলৈ পদ্ধতিটো বহুত সহজ তোমালোকে মনত ৰাখা ইয়াত আমাক অকল দুটাই সমীকৰণ লিখিব দিছে অকল দুডাল ৰেখাৰে সমীকৰণ লিখিব দিছে আমাক ইয়াত অকল টু লাইনছৰে ইকুৱেশ্যন লিখিব দিছে আমাক যদি বেছি বিচাৰে আমি বেছিও দিব পাৰিম হ'বনে ওকে সো ইয়াত আমি কেনেকৈ লিখিম প্ৰথমতে চাইলে তোমালোকে আমাক দিয়া কোঅৰ্ডিনেটটো আমাৰ কোঅৰ্ডিনেটটো কি আছিল 2,14 মই লৈ ললো আৰু 2,14 তোমালোকে স্পষ্ট গম পোৱা যে ফাৰ্স্ট টাৰ্মটো সদায় x টাৰ্মটো দিয়ে আৰু সেকেন্ডটোৱে y টাৰ্মটো দিয়ে হলনে এতিয়া চোৱা 2 আৰু 14 ৰ মাজত আমি হিহঁতক আৰু কেনেকৈ কি ধৰণে সজাব পাৰো আমি হেতু চাই লম ফাৰ্স্ট টাইম সো তোমালোকে ভালকে মন কৰিছা যে 2,14 ক ভালকে চোৱা 2,14 আমি কি বুলি লিখিব পাৰো 2,14 আমি এনেকৈ লিখিব পাৰো যে 2 - 14 is equal to -12 পাৰিম নে yes আমি পাৰিম লিখিবলৈ 2 - 14 equal to -12 ইয়াত চোৱা 2 - 14 equal to -12 হয় নে নহয় কথাটো হেতুহে yes হয় কাৰণ এটো মই অলৰেডি তোমালোকৰ ইন্টিজাৰ্ছৰ প্লাস মাইনাস অখণ্ড সংখ্যাৰ যোগ বিয়োগৰ বিষয়ে যদি কাৰোবাৰ কিবা ডাউট আছে মোৰ এই পাৰ্টটো আগৰ পাৰ্ট 18 টো চাই লবা পাৰ্ট 18 টো মই একবাৰ বুজাই দিছিলো তাত অখণ্ড সংখ্যাৰ যোগ বিয়োগ হ'বনে ইন্টিজাৰ্ছৰ প্লাস মাইনাস সো 2 - 14 equal to -12 ইয়াত 2 টো কি আছিল 2 টো কাৰ ভ্যালু আছিল 2 টো x ৰ ভ্যালু আছিল 2 জায়গাত x বহাই দিয়া হলনে মাজত মাইনাস আছিল মাইনাস বহাই দিলো আৰু 14 টো কাৰ ভ্যালু আছিল y ভ্যালু আছিল সো x - y equal to -12 আমি এটা ইকুৱেশ্যন পাই গলো বুজি পালানে এটো আমি লিখিব লাগে বহুত হৈছে আৰু তোমালোকে চোৱা 2 আৰু 14 ৰ মাজত আৰু তেনেকৈ আমি কি ৰিলেচন আনিব পাৰো 2,14 তোমালোকে স্পষ্ট দেখিছা যে 2 আৰু 14 ক যদি আমি কম্পেয়াৰ কৰো তেন্তে 2 আৰু 14 ক যদি আমি কম্পেয়াৰ কৰো আমি জানো 2 আৰু 14 ক কম্পেয়াৰ কৰিব হলে দুটাই যদি ইকুৱেল হ'বলৈ হয় ইকুৱেল হ'ব হলে আমি 2 লগত কি কৰিব লাগিব 7 এটা মাল্টিপ্লাই কৰিব লাগিব হয়নে 2 লগত 7 এটা মাল্টিপ্লাই কৰিলেহে 14 ৰ লগত ইকুৱেল হ'ব হয় না নহয় তেন্তে চোৱা এতিয়া 2 মানে কি আছিল 2 টো কাৰ ভ্যালু আছিল x ৰ ভ্যালু আছিল সো 7 * x বহাই দিলো আৰু 14 টো কিহৰ ভ্যালু আছিল 14 টো y ভ্যালু আছিল সো এটো y হৈ গল বুজি পালানে ওকে সো ইয়াক আমি এতিয়া কি বুলি লিখিব পাৰো তেন্তে 7 * x কিমান হৈ গল 7x = y সো 7x = y আৰু এটা সমীকৰণ পাই গলো আমি আৰু এটা ইকুৱেশ্যন পাই গলো বুজি পাইছা না বস্তুবিলাক হ'ব তেনেকৈ চোৱা এনেকৈ আমি আৰু বহুত লিখিব পাৰো 2 আৰু 14 ক আমি কি বুলি লিখিব পাৰো সো 2 + 14 বুলি লিখিব পাৰো হয়নে 2 + 14 গলে কিমান হয় 16 হয় 2 জায়গাত 2 বহাই দিয়া 2 টো কিহৰ ভ্যালু আছিল x ৰ ভ্যালু আছিল x + 14 টো কিহৰ ভ্যালু আছিল y ভ্যালু আছিল x + y = কিমান হ'ব 16 হ'ব আৰু এটা ইকুৱেশ্যন পাই গলো আমাক দুটা ইকুৱেশ্যনে বিচাৰিছে ইয়াত দুটা সমীকৰণে বিচাৰিছে কিন্তু মই তোমালোকক দেখুৱাই দিছো এইটো কেনেকৈ আমি সমীকৰণবিলাক উলিয়াব পাৰো ইয়াত হয়নে বুজি পাইছা ওকে সিমিলাৰলি আমি আৰু কি লিখিব পাৰো y - 2 বুলি লিখিব পাৰো না পাও নে ন আমি 14 - 2 = কিমান হয় 14 - 2 = 12 হয় না 14 টো কিহৰ ভ্যালু আছিল 14 টো y ভ্যালু আছিল ইয়াত হয়নে y বহাই দিয়া y মাইনাস আৰু 2 টো কিহৰ ভ্যালু আছিল x ৰ ভ্যালু আছিল x = 12 সো y - x = 12 এটো ইয়াৰ সমীকৰণ হ'ব বুজি পালানে মই চাৰিটা সমীকৰণ চাৰিটা ইকুৱেশ্যন উলিয়াই দেখুৱাই দিলো 2,14 টোক সলিউশন 2,14 টোক সমাধান হিচাপে পোৱা চাৰিটা ইকুৱেশ্যন চাৰিটা সমীকৰণ মই ইয়াত লিখিলো এটা হ'ব x - y = -12 এটা হ'ব 7x = y এটা হ'ব x + y = 16 এটা হ'ব y - x = 12 এই চাৰিটাৰ ভিতৰত যিকোনো দুটাহে আমাক বিচাৰিছে কোৱেশ্যনতে হ'বনে যিকোনো দুটা তোমালোকে উত্তৰ লিখি দিলা হৈ যাব আৰু লগতে আমাক কিয় প্ৰশ্নটো কৈছিলে why প্ৰশ্নটো কৈছিলে যে how many more such lines are there and why এনে ধৰণৰ আৰু কিমান ৰেখা আছে আৰু কিয় আৰু কিমান ৰেখা থাকিব এনেকৈ চোৱা আমাক কৈছিলে যে ইয়াত অকল এটা বিন্দুৰ কথাই কৈছিলে আমাক ইয়াত অকল এটা কোঅৰ্ডিনেট এটা স্থানাংকৰ কথা কৈছিলে 2,14
আমি গ্ৰাফত যদি 2,14 টো বহাই দিওঁ তেন্তে দেখিম যে এইটো পজিটিভ হয়, এক্সৰ ভেলুটো পজিটিভ হয়, ৱাই ভেলুটো পজিটিভ হয়, হয়নে? সোঁফালে শূন্যৰ সোঁফালে আৰু শূন্যৰ ওপৰফালে এইখিনি জেগাতে থাকিব 2,14 পইণ্টটো ক'ৰবাত, হয়নে? আৰু 2,14 যিকোনো এটা পইণ্টে হয়, এনেকুৱা যিকোনো এটা পইণ্টে হয়। আমি জানো যিকোনো এটা পইণ্ট, যিকোনো এটা বিন্দুৱেদি অসীম সংখ্যক ৰেখা আমি আঁকিব পাৰোঁ। আমি ইনফাইনেটলি মেনি লাইনছ ড্ৰ' কৰিব পাৰোঁ। যদি এইটো এটা লাইন হয়, এনেকৈ আমি লাইনডাল ড্ৰ' কৰিব পাৰিম, এনেকৈও পাৰিম, এনেকৈও ড্ৰ' কৰিব পাৰিম, এনেকৈও পাৰিম, এনেকৈও পাৰিম। আমি ইনফাইনাইট নাম্বাৰ অফ লাইনছ ড্ৰ' কৰিব পাৰোঁ, হয়নে? আমি অসীম সংখ্যক ৰেখা অংকন কৰিব পাৰোঁ যিকোনো এটা বিন্দুৱেদি। যিকোনো এটা বিন্দু যদি থাকে, যিকোনো এটা পইণ্ট যদি থাকে, সেই পইণ্টটোৱেদি পাছ হোৱা কিনে আমি ইনফাইনাইট নাম্বাৰ অফ লাইনছ ড্ৰ' কৰিব পাৰোঁ। যিকোনো এটা বিন্দু যদি থাকে, সেই বিন্দুটোদি হয়, হয়নে? সেই বিন্দুৰে যোৱা আমি কি কৰিব পাৰোঁ? অসীম সংখ্যক ৰেখা আঁকিব পাৰোঁ। আৰু যদি অসীম সংখ্যক ৰেখা আঁকিব পাৰোঁ তেতিয়া অসীম সংখ্যক ইকুৱেশ্যনো আমি তেন্তে লিখিব পাৰিম তাৰ পৰা, হয়নে? অসীম সংখ্যক সমীকৰণো আমি লিখিব পাৰিম। তাৰপিছত আমি এনচাৰটো মই অলৰেডি ৰিজনটো লিখি দিছোঁ, ৱাই ৰিজনটো। চ' ৰিজনটো কি বুলি হ'ব? চিন্স উই কেন ড্ৰ' ইনফাইনাইট নাম্বাৰ অফ লাইনছ পাছিং থ্ৰু এ পইণ্ট। যিকোনো এটা পইণ্টেদি আমি ইনফাইনাইট নাম্বাৰ অফ লাইনছ ড্ৰ' কৰিব পাৰোঁ। চ' দেয়াৰ আৰ ইনফাইনাইট লাইনছ পাছিং থ্ৰু 2,14। সেইটো কাৰণে 2,14 পাছ হোৱা ইনফাইনাইট নাম্বাৰ অফ লাইনছ থাকিব। আমাক লাইনছৰ বিষয়ে সুধিছিলে আৰু কিমান লাইনছ এনেকুৱা ড্ৰ' কৰিব পাৰি। অসমীয়াত কি বুলি কৈছে? এটা বিন্দুৰে যোৱা অসীম সংখ্যক ৰেখা অংকন কৰিব পাৰি। এতেকে 2,14 বিন্দুৰে যোৱা অসীম সংখ্যক ৰেখা থাকিব। একেবাৰে সহজ। তোমালোকে এইটো বহুত সৰু ক্লাছৰ পৰা পাই আহিছা যে যিকোনো এটা বিন্দু, যিকোনো এটা পইণ্টেদি আমি সদায় ইনফাইনাইট নাম্বাৰ অফ লাইনছ ড্ৰ' কৰিব পাৰোঁ। আমি সদায় অসীম সংখ্যক ৰেখা অংকন কৰিব পাৰোঁ। চ' এইটো হৈ যাব আমাৰ উত্তৰ। চ' তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে, প্লিজ শ্বেয়াৰ and subscribe and don't forget to like. Thank you.